নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। এপিডিচিএলৰ ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে 8 মে' তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল এই সম্পৰ্কে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপন চেনেল জব মেইল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তলৰ ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল বুটামটো অল কৰি ৰাখিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱী আৰু সহা সম্বন্ধীয় আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 14 মে' তাৰিখে মই এপিডিচিএলৰ ৰিজাল্ট কেতিয়া দিব বুলি এটা ভিডিঅ' বনাবলগীয়া। আপোনালোকে যিটো ভিডিঅ' চাই আছে এই ভিডিঅ'টো মই 14 মে' তাৰিখে বনাইছোঁ। তাৰ আগতে মই 13 মে' তাৰিখে আৰু এটা এপিডিচিএলৰ ওপৰতে ভিডিঅ' বনাইছিলোঁ, এপিডিচিএলৰ ৰিজাল্ট দিবনে বুলি এটা ভিডিঅ' বনাইছিলোঁ। দুদিনত মই দুটা ভিডিঅ' বনাবলগীয়া হোৱাৰ কাৰণ কি? প্ৰথম কাৰণটো হৈছে মই যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ তাত অযথা কমেণ্ট বহুত আহিছে। মই কমেণ্টখিনি লৈ ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু এইটো যিহেতু এটা এডুকেশ্যনেল চেনেল নহওঁতে ৰ'ষ্টিং চেনেল, চ' ৰ'ষ্টিং চেনেললৈ মই নিশ্চয় সেই ভিডিঅ'কেইটাক মই আজি কিবা কিবি ধেৰ ক'ব পাৰিলোঁহেঁতেন, কিন্তু যিহেতু এইটো এডুকেশ্যনেল চেনেল মই বেয়া কৰিব বিচৰা নাই। আপোনালোকে যি কমেণ্ট কৰিছে, যিসকলে বেয়াকৈ কমেণ্ট কৰিছে, নিশ্চয় কি মানসিকতা আপোনালোকৰ আছে সেই সম্পৰ্কে আমি লগতে যিসকলে চাই আছে, যিসকলে কমেণ্টসমূহ পঢ়িছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিছে আপোনালোক কেনেকুৱা মানসিকতাৰ মানুহ হ'ব লাগিব। বাদ দিয়ক এতিয়া, ব'লক আমি তেওঁলোকৰ যি অদৰকাৰী কাম কৰা মানুহে কৰি থাকিব, বেকাৰ মানুহৰ কোনো কাম নাই বুলি আমি কওঁ। চ' বাদ দিয়ক, সেইসমূহ বাদ দি আমি মেইন টপিকটোলৈ ঘূৰি যাওঁ। যদিহে আপোনালোকে সেই কমেণ্টসমূহ চাব বিচাৰিছে, যোৱাকালি ভিডিঅ'টো চাওঁ মই কি কাৰণে আজি প্ৰথম কথাষাৰ ক'বলগীয়া হৈছে। ব'লক এতিয়া মেইন কথাটোলৈ আমি ঘূৰি যাওঁ। এপিডিচিএলৰ ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে 8 মে' তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা তেওঁৰ টুইটাৰ হেণ্ডেলত এটা টুইট কৰিছিল। আৰু মই যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ মই ভিডিঅ'টোত কৈছিলোঁ যে জুন মাহত এই ৰিজাল্টসমূহ প্ৰকাশ পাব বুলি আমি বিজুলী ভৱনৰ তৰফৰ পৰা লকডাউনৰ পূৰ্বে গম পাইছিলোঁ। যিহেতু লকডাউন চলি থকা পৰিপ্ৰেক্ষিতত বহুতো অফিচ যিহেতু অফিচসমূহ বন্ধ আছিল, তাৰপিছত শিথিলতা হোৱাৰ পিছত 33% কৰ্মচাৰী, তাৰপৰা থাৰ্ড পৰ্যায়ৰ লকডাউনত 55% কৰ্মচাৰীৰ জৰিয়তে এতিয়া বৰ্তমান অসম চৰকাৰৰ লগতে PSU অফিচসমূহ চলি আছে। সেই এপিডিচিএল যিহেতু এটা PSU অফিচ হয়, চ' 50% কৰ্মচাৰীৰ দ্বাৰা এতিয়া বৰ্তমান চলি আছে। সেই হেতুকে এতিয়া জুন মাহত ইয়াৰ ৰিজাল্টসমূহ প্ৰকাশ পোৱাটো কিমান সম্ভৱ হয় সেই সম্পৰ্কে আমাৰ অলপ সন্দেহ আছে বুলি আমি অৱগত হৈছিলোঁ যে মে' মাহৰ ৰিজাল্টসমূহ আউট নহয়, জুন মাহত এই ৰিজাল্টসমূহ প্ৰকাশ পোৱাৰ চান্স আছে, কিন্তু তথাপিও অলপ সম্ভাৱনাটো কম, কিয়নো যদিহে কৰ্মচাৰীৰ পৰিমাণ কমি থাকে সেই হেতুকে ৰিজাল্ট প্ৰস্তুত কৰাত কিছু বিলম্ব হ'ব পাৰে। এতিয়া বহুতে মোক কালি কমেণ্ট কৰিছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ক'লে 31 তাৰিখৰ ভিতৰত ৰিজাল্ট দিবলৈ, আপুনি কেলৈ এনেদৰে ভিডিঅ' বনাইছে বা অযথা কমেণ্টসমূহ মই ক'বলৈ নাযাওঁ। এতিয়া মই আপোনালোকে যিসকলে কৈছে হয় 8 মে' তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা টুইট কৰিছিলে, এইটো একদম শুদ্ধ কথা। মই সেই টুইটাৰ হেণ্ডেলটোৰ বিষয়ে মই যাব বিচৰা নাছিলোঁ, কাৰণ মই অলৰেডি ফ'ল' কৰি ৰাখিছোঁ, তেওঁক আৰু হিমন্ত বিশ্ব শৰ্মাক দুয়োকে ফ'ল' কৰি ৰাখিছোঁ। কিন্তু মই তথাপি আপোনালোকক জ্ঞাতাৰ্থে সেই টুইটাৰ হেণ্ডেলটো মই টুইটটো আপোনালোকক দেখা পাইছোঁ। কি কৈছিল টুইটাৰ সম্পৰ্কত, নে 31 তাৰিখৰ ভিতৰত দিব বুলি কৈছিল নে কি বুলি কৈছিল আমি দেখাই দিছোঁ বোলো। এইটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চিফ মিনিষ্টাৰ অফ আছামৰ তেওঁৰ দুটা টুইটাৰ হেণ্ডেল আছে, এটা সৰ্বানন্দ সোণোৱাল বুলি আছে, এটা চিফ মিনিষ্টাৰ অফ আছাম বুলি আছে। চিফ মিনিষ্টাৰ অফ আছাম বুলি যিটো টুইটাৰ হেণ্ডেল আছে তাত 8 মে' তাৰিখে তেওঁ এটা টুইট কৰিছিল এপিডিচিএলৰ ৰিজাল্টৰ সম্পৰ্কে। আমি পঢ়িলোঁ টুইটটো, যদি আপুনি পঢ়ে দেখা পাইছে, ইয়াত দিছে দ্য CM ডাইৰেক্টৰ অফিচিয়েল টু ফিল আপ ভেকেঞ্চি ইন দ্য পাৱাৰ ডিপাৰ্টমেণ্ট ইমিডিয়েটলি। অৰ্থাৎ যি পাৱাৰ ডিপাৰ্টমেণ্টৰ যিসমূহ ভেকেঞ্চি আছে সেই ভেকেঞ্চিসমূহ অতি সোনকালে ফিল আপ কৰিবলৈ যিখিনি অফিচিয়েল আছে অফিচিয়েলসমূহক ডাইৰেক্টলি তেওঁ কৈছে বুলি কৈছে। যিখিনি বিজুলী ভৱনৰ মেইন আছে তেওঁলোকৰ লগত মিটিং হৈছিলে, কাৰণ সেইদিনাখনে আমাৰ কেবিনেট বৈঠক হৈছিল। কেবিনেট বৈঠকত তেওঁ এইসমূহৰ লগত ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি কৈছিল যে পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ অধীনত যিসমূহ পাৱাৰ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিসমূহ আছে এই ভেকেঞ্চিসমূহ ফিল আপ কৰিবলৈ কোৱা হৈছে। চ' ইয়াত কথা কোৱা হোৱা নাই যে 31 মে'ৰ ভিতৰত এই ৰিজাল্টসমূহ দিবলৈ কৈছে, যে সোনকালে দিবলৈ কোৱা হৈছে। অৰ্থাৎ 8 মে'ৰ পৰা সোনকালে দিব গ'লে মে' মাহ হ'ব পাৰে, জুন মাহ হ'ব পাৰে, সেইটো যিমান সোনকালে পাৰে সিমান সোনকালে দিবলৈ মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছে বুলি আমি ক'ব পাৰোঁ, কাৰণ অফিচিয়েলসকলক ডাইৰেক্টলি তেওঁ কৈছে। আপোনালোকৰ বহুতো ইউটিউব চেনেলত মই এইটোৰ ওপৰত আপোনালোকে নিশ্চয় বেলেগ ইউটিউব চেনেল দেখি কমেণ্ট কৰিছে, আপোনালোকে নিশ্চয় টুইটটো ভালকৈ চোৱা নাছিল। যিসকলে চাইছিল এজন বা দুজনে মোক ভালদৰে কমেণ্ট কৰিছে, হয় এইটো কথা তেওঁ শুদ্ধকৈ কৈছে যে 31 তাৰিখৰ ভিতৰত নহয় সোনকালে দিবলৈ কৈছে। ছেকেণ্ড পইণ্টটো আমি যিটো লিখিছে, যিটো আপোনালোকৰ কনফিউজ হৈছে, চ' মই ছেকেণ্ড লাইনটো পঢ়ি দিছোঁ। দ্য CM ৱাজ অলছ' ইনফৰ্ম ডেট 100 MW নামৰূপ ৰিপ্লেচমেণ্ট পাৱাৰ্ছ প্ৰজেক্ট is on schedule will start combined cycle commercial operation of 31st May 2020. অৰ্থাৎ যিটো নামৰূপৰ ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট আছে, যিটো সেইটো ষ্টাৰ্ট হ'ব বা চিডিউল ষ্টাৰ্ট হ'ব তাৰ 31 মে' তাৰিখৰ পৰা।
সেইকাৰণে 31 মে কথাটো উল্লেখ কৰা ইয়াত দুটা অৰ্ডাৰ ইছ্যু হৈছে এটা অৰ্ডাৰ হৈছে যে অতি সোনকালে মানে ডিপাৰ্টমেণ্টৰ অফিচাৰৰ ইণ্টাৰভিউসমূহ যিসমূহ ভেকেঞ্চি হৈ আছে ভেকেঞ্চি পষ্ট আছে অলৰেডি ইণ্টাৰভিউ হৈ আছে সেইসমূহ অতি সোনকালে ৰিজাল্ট দিবলৈ অফিচিয়েল মানে ভেকেঞ্চিসমূহ ফিল আপ কৰিবৰ কাৰণে অৰ্ডাৰ মানে এটা আউট কৰিছে লিখিতভাৱে নাই দিয়া তেওঁ টুইটাৰ হেণ্ডেলত আচলতে ডাইৰেক্টলি কোৱা হৈছে আৰু টুইটাৰ হেণ্ডেলত তেওঁ এই কথা প্ৰকাশ কৰিছে যে তেওঁ কৈছে যে পাৱাৰ ডিপাৰ্টমেণ্টৰ যি অফিচাৰসকলৰ লগত যি মিটিং হৈছিল তেওঁলোকৰ তেওঁ কৈছে যে ভেকেঞ্চিসমূহ অতি সোনকালে ফিল আপ কৰিবৰ কাৰণে ইয়াত 31 মে বুলি কোনো কথা নাহে 31 মে তাৰিখটো এটা বেলেগ নামৰূপৰ যিটো ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট তাৰ সম্পৰ্কে আছে সেই সম্পৰ্কে আপোনালোকে ভুল নুবুজিব বা বেলেগ ইউটিউব চেনেলৰ যি দেখাইছে মই ক'ব নোৱাৰোঁ মই বেলেগ ইউটিউব চেনেলৰ কথা ক'ব নাযাওঁ অনুগ্ৰহ কৰি সঠিক তথ্যটো চাওক আমি জব মেল আছামে কেতিয়াও ভুল তথ্য আপোনালোকক দাঙি নধৰোঁ মই যোৱাকালি যিটো তথ্য দিছিলোঁ সেই তথ্যও এটা নিশ্চয় চ'ৰ্চ আছিল কাৰণে কৈছিলোঁ আৰু আজি CMও এইটো কথা যিটো টুইটাৰ হেণ্ডেল 8 মে তাৰিখে প্ৰকাশ পাইছিল সেইটোতো একেটাই কথাই কৈছে যে ইমিডিয়েটলি অতি সোনকালে তেওঁ দিব কৈছে কিন্তু ইয়াত তেওঁ কৈ দিয়া নাই যে 31 মেৰ ভিতৰত দিবই লাগিব বুলি তেওঁ কোনো ধৰণৰ নটিফিকেশ্যন বা অৰ্ডাৰ আউট কৰা নাই চ' ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰাৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱী আৰু সা সম্বন্ধীয় মানুহ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে কাষৰ বেল বুটামটো যদি এতিয়াও আপোনালোকে ৰঙা যিটো বেল বুটাম আছে প্ৰেছ কৰা নাই ছাবস্ক্ৰাইব বুটামটো যেনেকৈ হ'লেও আপুনি প্ৰেছ কৰক কেনেকৈ হয় মুঠতে প্ৰেছ কৰক হাতে কৰে ভৰিয়ে কৰে প্ৰেছ কৰক যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে ধন্যবাদ জয় অসম